খেলতো হাৰজিল থাকে ন হাৰজিল থাকিব যিমানবোৰ মানুহ মোৰ লগত জড়িত হৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ হাই গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম কালি ঘৰৰ পৰা আজি ৰাতিপুৱা এতিয়া আহিলোঁ কলেজলৈ তো কলেজত মানে এতিয়া গৈ আছোঁ আজি আছে কলেজত ইলেকশ্যন গৈ আছোঁ তো চাই দিব ভিডিঅ'টো তো ইলেকশ্যনত কি হয় কি নহয় আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰি যাম আপোনালোকে ভিডিঅ'টোৰ লগত চেনেলে এইটো পোনপটীয়া সম্প্ৰচাৰ দাদাহঁত তো আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব লাষ্টলৈকে তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাব বুলি আশা কৰিলোঁ ভালকৈ মানে কি চকুৰেতো চাব যিমানবোৰ মানুহ মোৰ লগত জড়িত হৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ ভাল লাগিছে আৰু মানে মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে সিমানখিনি জোখত মানে ভিউখিনি আহি আছে তো সেইকাৰণে মই যথেষ্টখিনি সুখী তো আপোনালোকে সদায় এনেকৈ মোৰ লগত জড়িত হৈ থাকিব বুলি আশা কৰিলোঁ আৰু মই ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আপোনালোকক সদায় আপোনালোকে মৰম দি থাকিব তো এতিয়া গৈ আছোঁ পামগৈ অলপ দূৰ আমাৰ কলেজখনৰ মানে আজি আৰু ভাল এটা দিন তো ইলেকশ্যনত কি হয় আপোনালোকক দেখাম আৰু তো চাই থাকিব ভিডিঅ'টো পামগৈ আৰু অলপ দূৰ তো ৰাস্তাখিনি অলপমান দেখাই যাওঁ আপোনালোকক তো গৈ আছোঁ চাই থাকিব তো এতিয়া টাউন পালোঁ তো বহুতে কয় মানে মোক খালি ঢেকীয়াজুলি আৰু মিছামাৰী ভিডিঅ' দি থাকা তো মানে কি হয় মানে ক'তো যোৱাই নাই তো বাহিৰৰ ভিডিঅ' দিবলৈ পৰা নাইগৈ তো পিছলৈ চেষ্টা কৰিম দিবলৈ কাৰণে তো আপোনালোকে জড়িত হৈ থাকিব এতিয়াতো মই এজন ইমান ডাঙৰ ইউটিউবাৰো নহয় তো এনেকৈ য'ত আছোঁ যেনেকৈ আছোঁ সেইবিলাক অলপ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই তো ভাল লাগে এতিয়া গৈ আছোঁ বেছি কথা নকওঁ এতিয়া ডাইৰেক্ট গৈ পেলাই আপোনালোকক কলেজত লগ পাই আছোঁ আমাৰ LOKD কলেজ ঢেকিয়াজুলি তো তাতে গৈ আছোঁ আপোনালোকে চাই থাকিব চাই আছে চাগে মই ভাবোঁ আপোনালোকে চাই আছে তো চাই থাকিব অলপ দূৰ আছে আৰু পামগৈ আৰু পিছফালে ৰাহুল আগফালে আছে দুৰ্গা তো গাইছ এতিয়া আমি আহি পাই গ'লোঁ আমাৰ কলেজখনলৈ তো আজি ইলেকশ্যন মানে পূৰা চাইডে পূৰা বেনাৰে তো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম লেতেৰা মানে কি এইবিলাক ইলেকশ্যনত খেলিছে ন হিন্দে চাফা কৰি ল'ব এইবিলাক ये बड़ी अच्छी बात कही आप দেখাইছোঁ আপোনালোকক অলপ কি আছে এইফালে কি খবৰ ভাল না আজি কাক ভোট দিবি আজি আমাৰ পাৰ্টি মজা মই নাজানো কাক ভোট দিওঁ কিন্তু চাই পেলাই দিম ভাল মানুহক চাই পেলাই ভোট দিবলৈ লাগিব তো কৈ আছোঁ মানুহ দেখোন বহুত নমস্কাৰ তো শুভকামনা জনালোঁ নতুন তুমি কি দি আছা তই আমাৰ এক্স কাউন্সিলৰ ছেক্ৰেটাৰী ৰাহুল দাস তো অলপ লগ ধৰিছোঁ মানুহবিলাকৰ লগত তো অলপ চাই থাকিব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে তো এইফালে আছে ব্ৰ নামটো কৈ দিয়া মোৰ নাম কৃষ্ণমণি শইকীয়া দিয়া বঢ়িয়া বৰ ভাল তো অলপ আগলৈ যাবলৈ চেষ্টা কৰি আছোঁ আমাৰ 2014 আইডেণ্টি আছে লৈ যাওঁ তো আই কাৰ্ডটো চেক কৰি আছে যাৰ ID কাৰ্ড আছে ভোট দিবলৈ কাৰণে ID কাৰ্ড আৰু মানি ৰিচিপ্টটো লাগিব বুলি কৈছে আৰু লগৰকেইটাকত সদায় থাকিলে বিচাৰি পোৱা নাই Find
গুড মৰ্ণিং কেনেকুৱা চলি আছে চলি মজা আছে বাকী আছোঁ খবৰ আহিছোঁ এতিয়া কিয় কৈ থাকিব হা অহাকালি মই যে নাথাকিম মোক যদি নাপাওঁ পিছত আৰু আজিয়ে কৈ দে যি ক'ব লগা আছে বৰ্তমান চলি আছে আৰু কি চলি আছে ইলেকশ্যন इलेक्शन पहले मार्क्स वाला टोपी वाला गाड़ी वाला या तेरा टोपी निकल Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try. তো গাইছ এটা ভোট দিবলৈ কাৰণে লাইনত আহিছোঁ তো আগফালে দেখিছে অলপ লাইন পিছফালে কিন্তু নাই কোনো নাই আগফালে পূৰা ৰুম নম্বৰ 36 ভোট দিবলৈ কাৰণে লাগিব মানি ৰিচিপ্ট আৰু লাগিব এইটো বস্তু আইডেণ্টি কাৰ্ড তো এইটো দুটা বস্তু দেখাই পেলাই ভোট দিবলৈ পাৰি আৰু তো ভোটটো দিওঁ কাক দিওঁ চাই পেলাই দিম বঢ়িয়াকৈ তো আপোনালোকক ভোটটো দি পেলাই লগ পাইছোঁ চাই থাকিব চ' গাইজ এতিয়া মই ভোটটো দি পেলাই আহি গ'লোঁ কোন জিকে কোন নাই পিছতহে গম পাম আৰু এতিয়াতো আৰু নে কি সেইটোৱে কোন জিকে এতিয়া এনে বাইদেউ খেলিছে মানে বকু বোলে পূৰা ধুপ 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 কৰি আছে 3টা বজাত গম পাম আৰু কোনে জিকে এতিয়া কোনে হাৰে সেইটোৱে তো যোনে জিকে একো নাই মিলি খেলততো হাৰজিল খেলতো থাকে ন হাৰজিল থাকিব যোনে জিকে আমাক লগত লৈ কাম কৰিলে হ'ল আৰু সেইটোৱে বিচাৰোঁ দিয়ক তো আৰু ভিডিঅ'টো চাই থাকিব অলপ টাইম তো ফটো দি আহিলোঁ এতিয়া ধুনীয়াকৈ লগৰ কেইজনে দিবলৈ গৈছে তো লাষ্টলৈকে যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ইফালে চবে বহি আছে আমি অলপ বহোগৈ তো বাই বাই বুলি নকওঁ অলপ টাইম জড়িত হৈ থাকক আৰু তো গাইছ এতিয়া ফিল্ডৰ পৰা বহি পেলাই ইফালে অলপ আহিছোঁ ইফালে কোনমুখতে আছে তো ৰিজাল্টটো মানে পিছবেলা 3টা মানত দিব চাগে তো ৰিজাল্টলৈকে যদি থাকোঁ ৰিজাল্টটো আপোনালোকক শুনাম যদি নাথাকোঁ তো আৰু পিছত কেতিয়াবা তো এতিয়া ৰাস্তাত ৰখি আছোঁ তো গাইছ মানে এতিয়া তাৰপৰা আহি ৰিজাল্টটো মানে আজি আবেলি মান দেৰি হৈ যাব পাৰে সেইটো কাৰণে পেটটোৱে ছিগনেল মাৰিছে সেইটো কাৰণে কলেজৰ পৰা এটা ৰুম গৈ আছোঁ ৰুমৰ পৰা এতিয়া বেংকত এটা কাম আছে বেংকত কাম কৰি পেলাই ঘৰো যাব লাগিব তো ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ কোনোবা চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব নেক্সট আৰু নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ বাই বাই